ওয়েলকাম টু মাই ফিৰদৌছ ইছলাম ব্লগ। কেনে আছে? গৰম কেনেকুৱা গমাই পাইছে? ক'বই নালাগে। ৰাতিপুৱাৰ পৰা হাল্লা, ডিউটি বন্ধ, কাম চাম নকৰোঁ, ঘৰত এনেই শুই থাকোঁ। বলক আজি অলপ কামে কৰি দিওঁ, গাৰ গৰম বাহিৰ কৰি দিওঁ অলপ। ঠিক আছে বলক। ঘৰত থাকিলে মই গামোচা পিন্ধোঁ, আৰাম আছে কিছু। ৰাতি গামোচা পিন্ধে টোপনি মাৰোঁ। ঠিক আছে, এতিয়া ডিউটিত লাগি যাওঁ। বন চাফা কৰি দিম হা, একফালৰ পৰা কৰি যাম, চাই থাকিব। গৰম লাগি গ'ল, চাফা কৰি দিলোঁ অলপ, পুৰা চাফা কৰি দিছোঁ আধা। বলক এতিয়া আম খাবলৈ যাম, আম পাৰিছোঁ। বলক এইটো ফিচাৰী, আমাৰ ফিচাৰী। ডিউটি বন্ধ, অলপ কাম কৰি দিলোঁ। চকত গ'লোঁ, চকৰ পৰা আহি কেনে আৰু এতিয়া আম খাম। আমার সেন্টারে ধুনিয়া চলে আছে। বলে যাবো দোকান যাব নাই? কোম্পানি থেকে চেনি লইছো কা? কে? চেনি দিবা। এখন তুমি কেমন টাকা আউট উঠে গো গরম বহুত তাতো আপনি সব বলি বলে দেওয়া আছে। গাওতে গরম তাও না কি হবে? ভগবান কো পাশে করোনা নেই উপায় নেই। ঠিক আছে টিকা হাতা লোক দিছে। বিমান তোরাই ওবনে বিমান ও দুই রাতে আছে যত বিমান সাগে বিমান আকাশে বিমান তোরাই ওবনে বিমান। হ্যালো, জ্বালা ধৰিছে। গাঁৱৰখিনিয়েতো খাবই, এনজয় কৰিবই। যিখিনি চহৰত আছে তেওঁলোকে গাঁৱলৈ আহক। গাঁৱত যিবিলাক আলহী আছে, আলহী ঘৰত আহি কেনে বিন্দাছ এনজয় কৰক। কৰোণাৰ সময় আম খাওক, যিমান ফল মূল আছে গাঁৱত, নাৰিকলৰ ডাব, কল, একদম টেনশ্যনে নাই। জ্বালা তামাম ধৰিছে। কৰ্দৈ জ্বালা বুলি কয় যে, কৰ্দৈ জ্বালা পূৰা সানি কেনে খাইছিলোঁ। ৰঙা পৰি গৈছে না, মজা লাগিছে একদম। ঠিক আছে বাই। ভাল লাগিছে যদি শ্বেয়াৰ কৰিব, লাইক কৰিব, বেল আইকনটো বজাই দিবলৈ নাপাহৰিব কিন্তু। ফিৰদৌছ ইছলাম চেনেলটোৰ নাম। ঠিক আছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।